নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে নৱ টেকনিকেল আৰু আজি আমি এনেকুৱা এটা এপৰ বিষয়ে আলোচনা কৰিম য'ত আমি নিজৰ নামটো ধুনীয়াকৈ লিখিব পাৰি। তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলৈ চাই থাকিব। আৰু এইটো এপৰ নাম হ'ল পিক্সেল লেব। এইটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, নাইবা আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। প্ৰথমে আমি পিক্সেল লেবটো অপেন কৰিব লাগিব আৰু নিউ টেক্সটটো দুবাৰ ক্লিক নিউ টেক্সটটো ডিলিট কৰি দিব লাগিব। ইয়াত আপুনি নিজৰ নাম বা অন্য কিবা লিখিব বিচাৰিছে সেইটো লিখিব। মই নিজৰ নামটো লিখিছোঁ। অ'কে কৰি দিছোঁ। এতিয়া ইটোৰ চাইজ অলপ বঢ়াই দিছোঁ। এইটো এতিয়া দেখিছে, ইয়াত ক্লিক কৰিব। এবি ফ্ৰণ্ট ইয়াত ক্লিক কৰিব। এইবোৰ ইংৰাজী ফ্ৰণ্ট, এইবোৰ ফ্ৰণ্টত চেঞ্জ কৰিলেও একো চেঞ্জ নহ'ব। তাৰ কাৰণে কিছুমান এক্সট্ৰা এছামিজ ফ্ৰণ্ট ডাউনলোড কৰি ল'ব লাগিব। সেইবোৰ আপোনালোকে ক্ৰম ব্ৰাউজাৰত পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি লৈছোঁ কাৰণে মই মাই ফ্ৰণ্টত গৈছোঁ। এইবোৰ মোৰ ফ্ৰণ্ট, মই ইয়াৰ পৰা যিকোনো এটা লৈছোঁ। এইটো লৈ অ'কে। অ'কে। এতিয়া আমি ইয়াত টেক্সচাৰ দিব লাগিব। তাৰ কাৰণে টেক্সচাৰ ইয়াত ক্লিক কৰিব। আপোনাৰ ফটোবোৰ য'ত থাকে তাৰ পৰা ল'ব। মোৰ ফটো ইয়াত ক্লিক কৰিছোঁ, ইয়াত গৈছোঁ, গামোচাখনো লৈছোঁ। অ'কে কৰিছোঁ। এইটো দেখিছে বি ষ্টাইল, ইয়াত ক্লিক কৰিব। এইটো অলপ বেকা কৰি দিছোঁ। অ'কে। এতিয়া আপুনি ষ্টক বুলি লিখিছে, ইয়াত ক্লিক কৰিব আৰু এইটো অন কৰি দিব। এইটো কালাৰটো অলপ ডিপ হৈ আহিছে আৰু এতিয়া এইটো বৰ্ডাৰ কালাৰটো দিম। এইটো দিছোঁ দি এইটো দেখিছে আহি গৈছে। অ'কে। আপুনি ইয়াত 3D ইফেক্টছ, 3D শ্বেডো চব কৰিব পাৰিব, সেইবিলাক মই নকৰোঁ। এতিয়া আমি কিছুমান পিকচাৰ ল'ব লাগিলে ইয়াৰ কাষত কেনেকৈ ল'ব, ইয়াত ক্লিক কৰিব। এই ইম্পৰ্টত গৈ ফটোছত ক্লিক কৰিব। আপোনাৰ ফটো য'ত থাকে তাত যাব। মই ফুলটো লৈছোঁ, এইটো লৈ অ'কে। এতিয়া ইয়াত বহাই দিছোঁ, বাহিৰত ক্লিক, আকৌ গৈছোঁ ইয়াতে। ফটোত গৈছোঁ, ইয়াতে গৈছোঁ, ইয়াত গৈছোঁ, অ'কে। বাহিৰত ক্লিক, ইম্পৰ্টত আৰু গৈছোঁ, আপোনাৰ ফটো য'ত থাকে তাৰ পৰা ল'ব। ইয়াত ক্লিক কৰিছোঁ, ইয়াত গৈছোঁ, চাপিত গৈছোঁ, চাইজটো অলপ কমাই দিছোঁ, অ'কে। এতিয়া আমি জাপিখন বহাই দিছোঁ, অ'কে। এতিয়া এইটো আপুনি যদি বহীত তোলাৰ দৰে কৰিব বিচাৰে, ইয়াত যাব, গৈ ইমেজত ক্লিক কৰিব, এইটো আহি গৈছে, ইয়াত দিছোঁ, অ'কে হৈ গৈছে। এতিয়া আপুনি এইটো ছেভ কৰিব লাগিলে ইয়াত যাব, যাই ছেভ এজ ইমেজ ইয়াত ক্লিক কৰিব, কৰি ডাইমেনশ্যনছ ইটো কৰি আল্ট্ৰা কৰিব পাৰে, হাই কৰিব পাৰে। মই আল্ট্ৰা কৰি দিছোঁ, ছেভ টু গেলাৰী। এইটো ছেভ হৈ গৈছে। এইটো গেলাৰীত যাব, আপুনি গেলাৰীত গৈ এইটো আহি গৈছে। এনেকৈ কৰিব পাৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।